এয়া গাইছ খৰাহি কটাৰী লৈ পথাৰলৈ আহি আছোঁ। আজি যি পাওঁ তাকে বুটলিম বুলি। এয়া পথাৰত আচলতে মানিমুনি তুলিবলৈহে আহিছিলোঁ দেই। গোটেইকেইজনী আৰু দুজনী আহিছে লগত। তিনিজনীয়ে ধুনীয়াকৈ মানিমুনি তুলি আছে কথা পাতি পাতি। এইবছৰৰ প্ৰথম এইবাৰ আজিয়ে মানিমুনি তুলিছোঁ। আমাৰ ঘৰৰ পৰা অকণ আঁতৰত আহিছোঁ, ওচৰত নাই। মানিমুনিটো যেনেকৈ খালেও ভাল লাগে। চাটনি বনাই খাওঁ বুলি ক'লেও পাৰে, মাছৰ লগত খাওঁ বুলি ক'লেও পাৰে। আমি কোনে কেনেকৈ খাম তাকে কথা পাতি পাতি হাঁহি আছোঁ। এইফালে আমাৰ মানিমুনি তোলা হ'লে ইমানেই তুলিলোঁ আজি। মানিমুনি তুলি ঘৰলৈ আহিলোঁ। এতিয়া আহি আকৌ মানিমুনি তুলি পেলাই আকৌ বজাৰলৈ বুলি ওলাই আহিলোঁ হাতত মোনা লৈ। ঘৰত যিহেতু মতা মানুহ নাই, ওচৰতে বজাৰখন আছে। মই পথাৰে চৰ্টকাট বনাই দিছোঁ। এতিয়া বজাৰ কৰি লওঁগৈ দেই, আপোনালোকক দেখুৱাই আছোঁ আজি কি কৰোঁ। বজাৰ কৰি আহি ৰাতি চব্জি উলিয়াই লৈছোঁ বনাবলৈ। আলহী আহিছে বুলি কৈছিলোঁ যে এইফালে আলহীকে ৰান্ধনি লগাই দিছোঁ। লাইনটো গুচি গ'লে টচ মাৰি মাৰি বনাই আছে। মাছ ফ্ৰাই কৰি আছে। আকৌ আনফালে মায়ে মানিমুনিৰ দিনত তোলাখিনি বাচি আছে। এয়া মাছ আনোতে মাছৰ লগত কণী অলপো কিনি আনিছিলোঁ। এইখিনি বেচন দি পেলাই বৰা বনাই আছে। আপোনালোকে এনেকৈ খায় নে নাখায় বাৰু? মাছৰ কণীৰ লগত বেচন দি বৰা বনাই এনেকৈ খালে খুব ভাল লাগে। আৰু এফালে আমাৰ বিলাহী মটৰ আলু দি মাছৰ জোল বনোৱা হৈছে। আমাৰ চব্জি হ'লে আৰু বনাইছে। আমাৰ বনাই কৰি ভাত খাবলৈ ৰেডি হ'ল। এইফালে বনাইছোঁ চালাড, গাজৰ মটৰ বিলাহী চালাডখিনি ভগাই দিওঁ ন। আৰু এয়া শাকৰ আলু ভাজি অকণ তাৰপিছতে চালাড আৰু মাছৰ কণীৰ বৰা, পেটৰ মাছৰ জোল। আমাৰ ভাত খাবলৈ ইমানেই আছিলে দেই। এখন কাঁহী মানিমুনি আনিছিলোঁ মাছৰ লগত জোল বনাই খাম বুলি, কিন্তু আমাৰ নবৌহঁতে মাছৰ লগত নাখায় বোলে। চাবচোন দেই কেনেকৈ খাই, আপোনালোকক দেখুৱাই আছোঁ। এয়া পকৰা এটা বাতিকা মাই কাঁহী কোনখন দি দিওঁ। কাঁহী দি দে আৰু সেইখনে ক'ত বহিব যায়। এয়া মানিমুনি কেঁচাই কেঁচাই খাই দেই। মই বেয়া পাওঁ খাই, নাখাওঁ সেইটো। নোখোৱা কেনেকুৱা লাগিছে? টেষ্টি। মই এডাল খাই চাওঁ আৰু দিনত তোলা মানিমুনিখিনি কেনেকৈ খাইছে দেখিছে নহয়। কোনে কোনে বাৰু এনেকৈ খায়, খুব ভাল লাগে বোলে। সিহঁতৰ লগত আজি মই ফাৰ্ষ্ট টাইম খাই চাইছোঁ দেই।